আজি ধুবুৰী জিলাৰ গোলগঞ্জত আমাৰ কোচ ৰাজবংশী জাতীয় সংগঠন আমাৰ ভাতৃ সংগঠন আক্ৰাছুৱে যি জোৰ সমদলৰ কাৰ্যসূচী লৈছিলে সেই জোৰ সমদল কৰি কাৰ্যসূচী চলাই থকা অৱস্থাতে ধুবুৰী জিলাৰ প্ৰশাসনে আমাৰ স্বজাতীয় ভাই ভণ্টিসকলক আই মাতৃসকলক আমাৰ বন্ধুবৰ্গসকলক যি নিৰ্মমভাৱে ৰাখিচলনা কৰিছে তাক আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ। আমি চৰকাৰক সকীয়াই দিছোঁ যে কোচ ৰাজবংশী জনজাতিকৰণ এছটি আমাৰ লিগেল ডিমাণ্ড আমাৰ ন্যায্য ডিমাণ্ড এই আন্দোলন আমি চলাই যাম। যেহেতু আমি জাতিৰ কাৰণে ওলাই আহিছোঁ, চিলাৰাৰ তেজ আমাৰ ব্লাডত আছে, আমি জাতিৰ কাৰণে ওলাই আহিছোঁ, জাতিৰ কাৰণে আমি জীৱন দিব পাৰিম, জাতিৰ কাৰণে আমি শ্বহীদ হ'ব পাৰিম, তাত কোনটো একো নুই নাই। আমি আৰু এটা কথা প্ৰশাসন তথা অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ, প্ৰশাসনে যদি ভাবিছে বন্দুকৰ গুলি আৰু লাঠিৰ কোবত আমাৰ আন্দোলনক যদি মুখিমুখ কৰিবলৈ চেষ্টা কৰিছে তেনেহ'লে প্ৰশাসন তথা বিজেপি চৰকাৰ আপোনালোকে এই কথাটো আপোনালোকে মূৰৰ পৰা উলিয়াই দিয়ক। আমি বন্দুক তথা আমি লাঠিৰ কোব আমি ভয় নকৰোঁ, আমি জাতিৰ কাৰণে আমি জীৱন দিম, আমি জাতিৰ কাৰণে আমি তেজ দিম। লগতে আমি অসম চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, আমি দাবী জনাইছোঁ যে যিসকল আই মাতৃ ভাই বন্ধু আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকে আজি জোৰ সমদলত আঘাতপ্ৰাপ্ত হৈছে তেখেতসকলক যাতে এককালীনভাৱে চৰকাৰে 1 লাখ টকাকৈ যাতে সাহায্য আগবঢ়ায় সেইটো আমি সদৌ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ। No ST, no rest! No rest! No ST, no rest! No rest, no rest! ST our legal demand! Legal demand, legal demand! ST our legal demand! Legal demand, legal demand! Jai Kamatapur! Jai Kamatapur! Jai